নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আচলতে মই মোৰ মাৰ ঘৰলৈ গৈ আছোঁ। তেন্তে ব'লক ঘৰলৈ আহি প্ৰথমে মাক বিচাৰিলোঁ। কিমান দিনৰ মূৰত যে মাক লগ পাইছোঁ, ইমান ভাল লাগিছে। এয়া মোৰ মাহঁতক বোলে শাক কৰি থৈছে। আহি চিধা প্ৰথমে ঘৰটো চাই গৈছোঁ দেই। আমি নাই, তথাপিও মা দেউতাই ফুল লগাই বাৰীখন ধুনীয়াকৈ ৰাখিছে। ঘৰলৈ আহিয়ে প্ৰথমে নিজৰ ভাল লগা বস্তুবোৰ এটা এটাকৈ চাই লৈহে হেঁপাহ পলায়। আৰু মায়ে আমি আহিম বুলি ভাত ৰান্ধিয়ে থৈছিল। বেটাই আকৌ সুধিছে, মা তুমি এনাইহঁতৰ ঘৰলৈ আহিলে কেঁচুৱা হৈ যোৱা যে, কেনেকৈ বুজাওঁ তাক? আচলতে এজনী ছোৱালীয়ে নিজৰ মাকৰ ঘৰখনৰ কথা এটা বাক্যৰে বৰ্ণনাও কৰিব নোৱাৰে। বাৰু ঠিকেই নহওক, আজি আচলতে মোৰ ভণ্টি পঞ্চমিত খোৱা আৰু এইফালে ৰিম্বই পঞ্চমিতৰ বাবে পায়স বনাই আছে। আৰু এয়া মই চাহ বনাই আছোঁ। ওচৰৰ খুৰীহঁত আহিছে যে, সকলোৱে লগ লাগি একেলগে খায়। সকলোকে ইমান দিনৰ মূৰত লগ পাওঁ যে খুব ভাল লাগে। আৰু এইফালে দেউতাই মাংস কাটি আছে। ইয়া হৈছে মোৰ সৰু ভণ্টি, মানে তাইৰ ছোৱালী। তাইও পাকঘৰতে কিবা কিবি কৰি আছে। আৰু এইফালে ৰিম্বৰ পায়স বনোৱা হৈয়ে গ'ল। পায়স বনোৱা হোৱাৰ পাছতে পঞ্চমিতৰ বাবে সাজু কৰা হ'ল। আৰু পঞ্চমিত বনাবৰ বাবে 5 বিধ সামগ্ৰীৰ প্ৰয়োজন হয়। ইয়াৰ প্ৰথমতে ঘি, তাৰপিছত মৌ, চেনি, কেঁচা গাখীৰ আৰু দৈ ভালদৰে মিক্স কৰি পঞ্চমিত বনোৱা হয়। আৰু এই পঞ্চমিত গৰ্ভৱতী মহিলা আৰু তেওঁ আহিবলগীয়া সন্তানটিৰ বাবে খোৱা হয়, যাতে সকলো ৰোগ ব্যাধি দূৰ কৰি সুস্থ সবল হৈ এই পৃথিৱীলৈ আহিব পাৰে। তাৰপিছত এয়া ভণ্টি আৰু ভনীজোৱাক বহিবলৈ দি সকলোখিনি নীতি নিয়মৰ মাজেৰে চাকিটো জ্বলাই মাহঁতে প্ৰথমে সেৱা লয়। তাৰপিছত আমি সকলোৱে এজন এজনকৈ পঞ্চামৃত খুৱাওঁ। এই পঞ্চামৃত খালে বোলে শিশুটিৰ বিকাশো ভালদৰে হয়, শিশুটি সুস্বাস্থ্য গৰাকী হয়, লগতে মাতৃগৰাকীও স্বাস্থ্য ভালে থাকে। পঞ্চমীত খুৱাই হোৱাৰ পাছতে সকলোৱে লগ লাগি দুপৰীয়া একেলগে এসাঁজ খাবৰ বাবে এয়া ৰেডি কৰি থকা হৈছে। আৰু এইফালে দেউতাই বাহিৰতে ভাত, মাছ, বিলাহী, সৰিয়হৰে সৈতে জোল আৰু মাংস বনাই আছে। আৰু ইয়াৰ ভিতৰত ৰিম্ব কি বনাইছে? ৰিম্ব আৰু এইফালে আমি কথা পাতি পাতি ধনিয়া উঘালিলোঁ।
সেইটো গেছ হৈ যায় আকৌ কেঁচা গোবৰ দিলে যে সেইটো কাৰণে দেউতা কেঁচা গোবৰ দিলে যে নহ'লে সদায় শুকান দিব লাগিব কামত লাগি আছে আমাৰ আইতা কি বনাইছে আৰু এইফালে গাহৰি বনাব নেকি আমাৰ আইতাই কিন্তু খুব ধুনীয়া বনাই আৰু এইফালে মায়ে ভণ্টিয়ে সকলোৱে আমলখি খোৱাত লাগিল ইতিমধ্যে আমাৰ খানা ৰেডি হৈছে ইয়াত ভাত মাছৰ জোল মাছৰ পেটু ভাজি নিৰামিষ ভাজি লাই গাহৰি কাঠআলুৰ সৈতে দালি এয়া সালাড নেমু আৰু বিশেষকৈ দেউতাই বনোৱা স্পেচিয়েল মাংস ভাজি আচলতে এই ভিডিঅ'টোৰ জৰিয়তে ভণ্টিহঁতৰ স্মৃতি হিচাপে ইউটিউবত সাঁচি ৰাখিলোঁ আৰু শেষত আমি সকলোৱে একেলগে খাই বৈ দুকপিমান ফটো উঠি আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ বাই